हेलो गाइस केनेका আছে আপোনালোক আশা কৰো সকলো ভালে আছে আৰু আজি আহিছো মানে NRL refinery হয় মানে তেল ৰিফাইন কৰে পেট্ৰল ডিজেল আৰু কেৰাচিন তেল ৰিফাইন কৰে আৰু তাপ ইয়াৰ পৰা বহুত দূৰ জাগালৈ লৈ যায় ষ্টাডি কৰিছিলে 1993 যিহেতু NRL খন ভাৰতৰ ভিতৰত 12 নম্বৰ আৰু অসমৰ ভিতৰত 4 নম্বৰত পৰে তো গাইস এখন হৈছে নতুন গেট মানে নতুনকে খুলিছে সেইকাৰণে এইখনৰ নাম হৈছে নতুন গেট এফিলো মানে সোমাব পাৰি আৰু পুৰণি গেট এখন আছে এখন হল নতুন গেট ফাৰ্স্ট গেটখন আগত আছে দেখাম বলক আৰু মই ভিতৰতো দেখাম মানে কি কাম কৰে কেনেকা কাম কৰে কি বস্তু আহে এইবোৰ দেখাম ধুনিয়াকে চেষ্টা কৰিম দেখাবলে বলক যেহেতু NRLৰ বিষয় ভিডিও মানে ইংৰাজীতে আছে সেইকাৰণে মই ভাবিলো অসমীয়াটো বনাই লও এটা ভিডিও ধুনিয়াকে আপোনালোকক দেখাম তো গাইস এইখন হৈছে ফাৰ্স্ট গেট আৰু পুৰণি গেট আৰু মেইন গেটখন এইখনে হয় আৰু ভিতৰলৈ বলক এটা ধুনিয়াকে দেখাও আপোনালোকক ভিতৰত কি আছে তো গাইস এখনো হৈছে মানে এখন হৰুহৰুৱা গেট মানে এখনত পৰা ইয়াৰ পৰা মানে তেলবোৰ নিয়ে ট্যাঙ্কাৰে মানে তেলবোৰ নি পেলাই মানে বিভিন্ন ঠাইত নি পেলাই মানে দিয়ে আৰু সেই তাত যোনবোৰ এইটা উখক কৰা আছে মানে হেফিলৰ পৰা ট্ৰেইন আহা পিছত তেল নমাই পিছত সফা কৰে আৰু এইবোৰ ট্যাঙ্কাৰে তেলবোৰ নিয়ে এইখন যেনেকৈ গৈ আছে এতিয়া এইবোৰ ট্যাঙ্কাৰে মানে তেলবোৰ নি পেলাই ধুনিয়াকে দিয়ে আৰু বেলেগ ঠাইত এতিয়া ভিতৰত দেখাম তেল লৈ কেনেকা আহে এই চাইলক ট্ৰেইনবোৰ কেনেকা আহে আৰু কেনেকা তেল লৈ আহিছে চাইলক তো গাইস এই ডাঙৰ টেংকিবোৰতে তেল সফা কৰে তো গাইস এখন গাড়ী ষ্টেণ্ড মানে যত সিলিন্ডাৰবোৰ গাড়ী দি লৈ গুছি যায় আৰু নি পেলাই দিয়ে আৰু তো গাইস বলক এটা ভিতৰ সাইডটো চাই লও এবাৰ এখন ৰিফাইনাৰীখন আছে গোলাঘাট ডিস্ট্ৰিক্টত